कारेक्सन थानानै बेवहाय 1 2 3 4 5 एकदम पूरा ओरैजाय बिदि मासाज आरो ना एकदम मेसेज जागोन आरो गाव हारसिं खालामनो हागोन एकदम बिराद मोजां मेसेज मोनगोन माने आच्छा एकदम ओमफ्राय भैलक बेवहाय बिदि मेसेज खालामनो हागोन आरो कारेन्ट मोजां मोनगोन माने डाइरेक्ट कारेन्ट बहुत ভাল লাগি যায় মানে হা তাৰপিছত এইটো হল আপোনাৰ বেক সাইড বেক এক ইবোৰ তাৰপিছত আপোনাৰ এইটো হল আপোনাৰ শোল্ডাৰ কাৰণে প্ৰেছাৰ ডিঙি বিখায় তাৰপিছত ডিঙিত তেনেকে দিব পৰা যাবগে একদম এনেকে মজা লাগে মানে নকব আৰু সেই বস্তুটো কিমান টান না একেবাৰে কোমলীয়া এইটো কোমলী টানে হয় কিন্তু তথাপি আপোনাৰ কাৰণে সেই ভাইব্ৰেচনৰ কাৰণে খুব ভাল লাগে ভাল তাৰ বিছৰৰ কাৰেন্ট যেতিয়া কাৰেন্টৰ লগত কানেকচন দি দিব তেতিয়া আপুনি জাস্ট নিজে হ্যান্ডেল লৈ যত লগাব লাগে আৰু ইয়াৰ মেনু আছে অলৰেডি গা সা বিকলে মেনুৱেল পাব ন মেনুৱেল চাই মেলি আপুনি মানে গম পাই যাব কোনটো প্ৰডাক্ট মানে কোনটো পাৰ্ট আপুনি কত লগাব লাগে প্লাস এটা ধৰি লওক এইটো আপোনাৰ তলুৱা ভৰিত তলুৱা ভৰিত এনেকে দিব পৰা যাব ভাইব্ৰেচন হ'ব কাৰেন্টৰ কানেকচন দি দিয়ে একদম প্ৰেছাৰ মানে একো পাঞ্চাৰ আৰু হেতু বস্তুটো একদম এনেকে মজা লাগে মানে আপুনি একদম ভাল লাগি যায় মানে তাৰপিছত নেক্সট এনেকে আছে আপোনাৰ হাত তলুৱাত কাৰণ কেলে আমাৰ হাত তলুৱা আৰু ভৰি তলুৱা গোটেই অংগটোৰ লগত কানেকচন আছে আচ্ছা মানে অংগটোক এক্সাৰসাইজ দিয়া লিখিয়া হৈ যায় ধৰি লওক আপোনাৰ হাত তলুৱাত ভাইব্ৰেচন হ'ব এভৰি আপোনাৰ অৰ্গানছৰ লগত কানেক্টেড আছে যেহেতু আপোনাৰ ভাইব্ৰেচন মানে ইনডাইৰেক্টলি আপোনাৰ যিমানখিনি অংগ আছে সেইটো এক্সাৰসাইজ হৈ যায় মানে আচ্ছা আজি তাৰিখত ধৰক আমি মানে ফিজিক্যালি যেনেকা প্ৰেক্টিস কৰে এনেকা কৰিব নালাগে আৰু ন প্ৰেক্টিস কৰো সময় লাগিব বা আপোনাৰ টাইম লাগিব বা জেগা লাগিব কিন্তু সেই জাগাও নপোৱা হৈ যায় আজি তাৰিখত বা সেই সময়ও নাইকিয়া হৈ যায় সেইটো কাৰণে এতিয়া মানে ঘৰত বহি কাৰেন্টৰ দ্বাৰা আপুনি হাত তলুৱা ভাইব্ৰেশনস কৰি মেলি আপোনাৰ ব্লাড সার্কুলেশনস তো কৰিব পৰা যায় আচ্ছা এইটো আৰু ঠিক তেনেকৈ আপোনাৰ চৰ্বি যদি পেটুৱা যদি হয় আচ্ছা যদি চৰ্বি এইটো চৰ্বিটো মানে এই কম কৰাব লাগে তেনেকে লগাব লাগে যেতিয়া ভাইব্ৰেশনে দি আপোনাৰ চৰ্বিটো মানে কম কৰাই দিয়ে মানে আচ্ছা প্লাস ইয়াত আপোনাৰ কেইটা পাৰ্টস আছে আপুনি চাব এটা দুটা এইটো হল আপোনাৰ মেছেজ মানে আপোনাৰ এই আর্মস এলবো রিস্ট হ্যাঁ তেনেকে এক্সারসাইজ মানে গোটেই আর্মসৰ কাৰণে সেই বস্তুটো আৰু এইটো হল বেক সাইডৰ কাৰণে বেক পেন ফোকাল বিক আচ্ছা গোটেই কেইটা সেই এইটো তাৰপিছত আপোনাৰ এইটো হল আপোনাৰ এনেকে ডিঙিটোৰ কাৰণে আৰু এইটো হল এই আপোনাৰ ভৰি মানে হাত তলুৱাৰ কাৰণে হা ঠিক তেনেকে আপোনাৰ মাসাজ যদি কৰিব বিচাৰে এইটো তেনেকে আপোনাৰ মাথা যদি হৈ গল তেতিয়া তেনেকে মাসাজ কৰিব পৰা যায় এইটো হল আপোনাৰ মেজিক মেসেজাৰ এক কমপ্লিট বডি মেসেজাৰ গোটেই মেসেজ কৰিব আৰু সেই মেসেজটো পুৰা আপোনাৰ এক্সাৰসাইজৰ লিখা হৈছে আৰু এইটো কৰিলে আপোনাৰ একদম পুৰা হোল বডি ঘামি যোৱাত তেনেকে দেখি পায় আচ্ছা মানে ঘামি গৈছে আপুনি যেনেকে এক্সাৰসাইজ কৰিছে মানে আধা ঘন্টা 1 ঘন্টা ওয়াকিং ভাগৰ লাগি গৈছে সেই তেনেকে এক্সাৰসাইজৰ লিখা ফিলিংছটো আহি যায় ঠিক আছে আৰু হোল বডি পেন যত পেন আছে আপোনাৰ তাত যদি লগাই দিয়ে এটা যদি লগাই দিয়ে তেতিয়া আপুনি একদম খুব ভাল লাগিব মানে খুব ভাল লাগে মই দুদিন এক্সাৰসাইজ তেনেকে কৰিলো এটা আপুনি যেনেকে সুবিধা তেনেকে লগাব সব ফালে এনেকে মানে পুৰা ভাইব্ৰেশন কৰি দিব কিন্তু মেইন প্ৰবলেমটো হল প্ৰবলেম নহয় ইয়াৰ ইউজেছটো আপোনাৰ কাৰেন্ট লাগিব কাৰেন্টৰ দ্বাৰাহে আপুনি হেতু এক্সাৰসাইজটো কৰিব পাৰে ইয়াৰ হেৰিটো প্ৰাইসটো কিমান হ'ব ইয়াৰ প্ৰাইসটো এট প্ৰেজেন্ট যেহেতু মানে পাছিঘাটত আছে ইয়াৰ হেড অফিস ইয়াৰ প্ৰাইসটো আমি লৈ আনিছো 3000 টকা এটো নেটৱৰ্কিং সিস্টেমত দিছেগে 3000ত কাকবা যদি দিয়ে তেতিয়া আমাৰ তাত কমিশনস তেনেকে ক্ৰিয়েট হ'ব জেনাৰেট হ'ব এতিয়া যদি কোনোবা যদি এটা পাৰ্সোনালি যেনিবা ল'ব বিচাৰে কি কেনেকুৱাত আমি সেই বস্তুটো কৰিব লাগিব ইয়াৰ ৰেটটো 3500 টকা আমি কোম্পানীৰ পৰা 3500 টকা দি লৈ আনো আৰু কাস্টমাৰকো 3500 টকা দি দিও আচ্ছা হা এতিয়া ডাইৰেক্টলি যদি হেতু আপুনি পাবলৈ যদি বিচাৰে মোৰ নাম্বাৰ বা কোম্পানীৰ নাম্বাৰ আচ্ছা কোম্পানীৰ থ্ৰুদি আপুনি পাবলৈ মানে সক্ষম হ'বগে ইজি হ'ব বা মোৰ থ্ৰুদি
আপুনি সেইটো পাবলৈ মানে ইজি হৈ যাব। ইজি হ'ব, ঠিক আছে। আৰু যদি আপুনি যদি পাব বিচাৰে মোৰ ডাইৰেক্টলি কণ্টেক্ট নাম্বাৰ কল কৰিলে পাই যাব। আচ্ছা আচ্ছা, মই থাকোঁ জোনাইত, বাবুল কুমাৰ বড়ো। এই মোৰ ফোন নাম্বাৰটো হ'বগৈ আপোনাৰ 600022 মোক যদি যোগাযোগ কৰে তেতিয়া আপুনি মানে আপোনাক মই ডাইৰেক্টলি মানে হেড অফিচৰ লগত কানেকশ্যন কৰাই দি দিম। আপুনি 3000 টকাত আপুনি মাল তাত পাচিকাৰৰ পৰা মাল উঠাব পাৰিব, ঠিক আছে। বা ইনডাইৰেক্টলি মোৰ পৰাও মালটো আপুনি যদি পাব বিচাৰে 3000 টকাত ঠিক আছে। কোনোবা যদি ল'ব বিচাৰে মই মোৰ লিংকত মানে কণ্টেক্ট নাম্বাৰটো দি দিম, হয়, আপোনালোকে চাই মানে কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে পাই যাব। ৰাইট।